Hello guys, মই কিশোৰ মই নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালো। বলক আজি ভিডিওটো আৰম্ভ কৰো। আজি সানসেটখিনি চাওক কি ধুনিয়া লাগিছে। আজি মই ক'ত যাওঁ আপোনালোকক ক'ব পাহৰিলো। খুৰাই ফাৰ্মাসীৰ পৰা কিবা ঔষধ আনিব দিছে, লগতে আৰু কিবা এটা আনিব দিছে। পিছতকে গম পাব কি আনিব দিছে। ইমান টাইম ৰখাৰ পিছত টমটম এখন পালো। মই বল এতিয়া সিধা ঢেকিয়াজুলিহে যাম। টমটমখনে আকৌ বেলেগ ভাড়া পালে, মোক আকৌ নমাই দিলে। মোৰ আকৌ একো নাই, মোৰ পৰা 10 টকাহে পালে হয়, সেইটো ভাড়া আকৌ বেছিকৈ পাব। মই ভালেই দে, বেছিকৈ পালে মানুহ এটাৰ সহায়হে হ'ব। ভগৱান আকৌ কি মহিমা, দাদা আহি আছিল গাড়ীলৈ, মই তাতে উঠি যাওঁ, 10 টকাটোও বাচি যাব। বাৰু বেংকৰ পৰা পইচা ওলালোঁ, এতিয়া বস্তুটো আনিব যাওঁ আৰু। এই গৰমখন আকৌ সিজি গৈছোঁ অটত বহি পিনে। কেতিয়াবা অটখন যাব ওলাইছে আৰু। এতিয়া আকৌ অটৰ পৰা নামো, বস্তুকেইটা লৈ পিনে চিধা ঘৰত যামগৈ। বস্তুকেইটা কি দেখাই আছোঁ বাৰু, এয়াই বস্তুকেইটা, ফেনাইলৰ বটল আৰু ঔষধ দুটা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব এবাৰ। থেংক ইউ ফৰ ৱাচিং গাইজ, পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব।